আমাৰ BPFৰ যিটো নিৰ্বাচনী প্ৰচাৰ এইটো ইতিমধ্যে তুংগত আৰু আমি বিভিন্ন ঠাইত আমি নিৰ্বাচনী প্ৰচাৰ চলাই আছো আৰু ইতিমধ্যে জনসাধাৰণৰ যিটো সমৰ্থন আমি বিপুল পাইছো আৰু ইতিমধ্যে আমি নিশ্চিত হৈছো যে আমাৰ যিজন প্ৰাৰ্থী তেখেতক আমি আৰামছে মানে জিকাই পঠাব পাৰিম। এনে ইতিমধ্যে আমি যিটো মানে গম পাইছো পাব্লিকৰ যিটো নেকি মানে সমৰ্থন সঁহাৰি যথেষ্ট ভাল। আমি ইতিমধ্যে গমেই পাইছো যে আমাৰ পূৰ্বৰ যিজন আমাৰ UPPৰ মানে ইয়াতে ডেপুটি চিফ আছিলে তেখেতক আমি যেনিবা তেখেতৰ আমি যিটো দেখিছো মানে তেখেতৰ মানে ওপৰত আমাৰ জনসাধাৰণৰ যিটো সমৰ্থন আমি তেখেতে হেৰুৱাই পেলাইছে। তেখেতৰ ওপৰত আস্থা নাই যেন বোধ আমাৰ হৈছে আৰু সেইটোৰ কাৰণে ৰাইজে আমাৰ UPPৰ দলৰ বা BPF মানে দলৰ যিজন প্ৰাৰ্থী তেখেতৰ প্ৰতি আজি বিপুল মানে সঁহাৰিটো দিয়ে। আমিতো ভাবো যেনিবা আমাৰ BJPৰ যিজন প্ৰাৰ্থী তেখেত মানে মানুহ হিচাপে যথেষ্ট ভাল, কিন্তু তেখেত মানে মানুহ হিচাপে তেখেতে নাপাব, কিন্তু দল হিচাপে তেখেতক UPPলে বা BJPয়ে সমৰ্থনটো পাব, মানুহ হিচাপে নহয়। কিন্তু আপোনালোকৰ ভোট নষ্ট কৰিব নেকি? বহুখিনি ভোট নষ্ট কৰিব। আমাৰ একচুৱেলি আমাৰ যিটো মানে ভোট আছে সেইটো আমাৰ পকেট ভোট আছে আৰু আমি এইবাৰতো আমি বিপুল ভোটত আমি জয়যুক্ত মানে কৰাই দিব পাৰিম আমাৰ যিজন প্ৰাৰ্থী। আৰু ইয়াতে আমি এইটো দেখিছো যেটো আপোনালোকৰ যেটো ভোট আজিও বাঢ়িছে যত আপোনালোকে আজি যোগদান কৰিছে। হয় হয়, মানে ক্ষেত্ৰত আকৌ বাঢ়িব সম্ভাৱনা আছে নে আৰু এনেকা বাঢ়ি যাব? মানে প্ৰতিদিনে তেনেকৈ মানে যোগদান মানে কাৰ্য চলি আছে, বাঢ়ি আছে আমাৰ ভোটটো। আৰু এইটোৱে প্ৰমাণ কৰে যে আমি আমাৰ যেন প্ৰাৰ্থী আমাৰ একো আমাৰ এইটো কোনো কিবা নহয় আৰু আমি ফেক্টৰ নহয়, কোনো মানে দল ফেক্টৰ ইমান নহয়। ছেকেণ্ডত আমি BJPক আমি কিবা কৰিছো, BJP থাকিব, থাৰ্ডত আমাৰ UPP থাকিব। আমি দেখা পাইছো ওদালগুৰি ডিষ্ট্ৰিক্টৰ যোনটো পেৰাডো সমষ্টি এটা যোনটো কোনে দুকিনে বুলি কৈছে যে মানে তাতে আপোনালোকৰ ৰিহন ছাৰক মানে কোনো ৰেছপন্স দেনে যে মানে only BJP and UPP লড়াই হ'ব বুলি কৈছে। তেখেতসকল আপোনালোকে মানে ব্লেক ব্লাডাৰ থৈ আছে যে আপোনালোকে নাই এজেণ্ডা নাই। এইটোতো আৰু মেডিয়াৰ কিবা হয়, এইটো এতিয়া মানে মেডিয়াৰ এইটো মেকিং হ'ব পাৰে বা কোনোবা মানে দলৰ ফেভৰৰ হ'ব পাৰে, আৰু আমিও সেইটো কৰিব পাৰো। সেইটো যেনিবা কোন কাৰোবাৰ মানে পাৰ্টিৰ মানে ফেভৰত আমি মানে বা কোনোবা মেডিয়াক আমি কিনিব পাৰো, সেইটো তেনেকুৱাও হ'ব পাৰে। কিন্তু আমি ফিল্ডত যেতিয়া নেকি ঘূৰো নহয় তেতিয়াই গম পাব বস্তুটো মানে কাৰ ফেভৰত বেছি মানে ৰাইজৰ মানে কিবাটো আছে। 22 তাৰিখত এইটোকে আমি আহ্বান কৰিম, 22 তাৰিখৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনত যাতে আমাৰ ৰাইজে যাতে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন মানে তেখেতসকলে দিব পায়। আৰু সেইটোৰ কাৰণে আমি দলৰ ফালৰ পৰা আমি মই অনুৰোধ কৰিম যে প্ৰত্যেক দলৰ যিসকল কৰ্মী আছে তেখেতসকলে যাতে এই মানে কিবাটো পৰিৱেশটো যাতে শান্তি বা মানে ভাল মানে পৰিৱেশত যাতে সেইটো অনুষ্ঠিত কৰিব পৰা যায়, সেইটোৰ কাৰণে আমাৰ প্ৰতিটো দলৰ কৰ্মীসকলে সেইটো অলপ মানে কিবাটো ল'ব লাগে। আমাৰ জনসাধাৰণ আমি আহ্বান কৰিম যে তেখেতসকলে ভোটটো মানে কাষ্টিং মই অনুৰোধ কৰিম যে নাঙলৰ ছবিত আমাৰ মানে যিসকল ভোটৰ ৰাইজ আছে তেখেতসকলে মই অনুৰোধ কৰিম নাঙলৰ ছবিত দিয়াৰ যোগেদি আপোনালোকে আমাৰ যিজন প্ৰাৰ্থী শ্ৰীযুত ৰিহন দৈমাৰী তেখেতক জয়যুক্ত কৰি মানে কৰিব লাগে আৰু তেনেকৈ আপোনালোকে আশীৰ্বাদ। আজি আপোনালোকে দেখা পাইছে আজিৰ দিনত যেহেতু এতিয়া এইটো শিমলুবাৰী গাঁৱত যিমানখিনি মানুহ গেদাৰিং জইনিং হৈছে এইটো আপোনালোকে দেখা পাইছে যে আগন্তুক ইলেকশ্যনত বা 22 তাৰিখে ভোটিং কৰিব আমাৰ নাঙলৰ ছবিত প্ৰত্যেকজনে এনেকা দলে বলে ওলাই আছে। আজি আমাৰ তাত যিটো UPPৰ সাপোৰ্ট আছিল তেওঁলোকে UPPL BJP এৰি আজি আমাৰ তাত জইনিং হৈছে, ভাল লাগিছে। আজি যদিও ইয়াত ৰিহন ছাৰ উপস্থিত হোৱা নাই, আমাৰ এক্স MCLA ৰিপেন দৈমাৰী ছাৰ উপস্থিত হৈ পেলাই তেওঁলোকক জইনিং কৰাইছে, ৰাইজে ভাল পাইছে, সুখী পাইছে। গতিকে চবেই চাওক, আপোনালোকে নিজে দেখা পাইছে এবাৰ 100% BPF চৰকাৰ নিশ্চিতভাৱে গঠন কৰিব, চিয়ৰলি 100% চিয়ৰ বুলি ক'ব পাৰোঁ। আৰু পাব্লিক নিজে মুখেদি ক'লে তেতিয়া আমি চবেই এবাৰ BPFক জিকাম, কাৰণ 5 বছৰত কোনো উন্নতি প্ৰগতি একো দেখা পোৱা নাই, শান্তি একো নাই। গতিকে এওঁলোকে মিছলীয়া বুলি চবে ৰাইজে স্বীকাৰ কৰিছে। সেই কাৰণে আজি তেওঁলোকে দলে বলে আহি আমাৰ BPF দলত যোগদান কৰিছে আৰু ভোট কৰি ফালে আমাৰ BPF চৰকাৰত
আহাত তেওঁলোকে সহায় কৰিব বুলি তেওঁলোকে কথা দিছে, এইটো চিয়ৰ। দেৰি হোৱা নাই জানো তেওঁলোকক আপোনালোকে যোগদান দিয়া? আৰু কেতিয়াবাই কৰিব লাগিছিল? দেৰি মানে আমি জইনিং কৰোঁতে হাজাৰ হাজাৰ এনেকা জইনিং হৈ আছে ডেইলি যদিও লেট হৈছে তেওঁলোকে মানে সময় নোপোৱাত আমি তেনেকা সময় দিব পৰা নাই। যিমানখিনি মানুহ আহিছে তেওঁলোকে আহি আছে, গতিকে আজিলৈকে চাওক আপোনালোকে, যদিও লাষ্ট মুহূৰ্তত তেওঁলোক আহিছে, তেওঁলোকে আজিলৈকে কথা দি তেওঁলোকক আমি সময় দিব পৰা নাছিলোঁ। আজি তেওঁলোকক আমি সময় দিছোঁ, যি ছুটি সময় পাইছোঁ তেওঁলোক আজিলৈকে সন্মতভাৱে আমাক সুখীভাৱে তেওঁলোকে আমাক তাত যোগদান দিছে আৰু নিশ্চিত তেওঁলোকে 100% ভোট আমাক যোগদান দিব বুলি তেওঁলোকে কথা দিছে। এইটো 100% চিয়ৰ, এইটো তেওঁলোকে নিজেই কথা দিছে। এওঁলোক মাত্ৰ নহয়, জাগাই জাগাই আজি এইটো জাগাত, কালি এইটো জাগাত আমি যদিও নিউজত দিয়া নাছিলোঁ, আজি এইটো প্ৰকাশ কৰিবৰ কাৰণে আমি দিছোঁ। স্বপনগাঁও VCDC হওক বা আমাৰ ভৈৰৱকুণ্ড সমষ্টিয়ে হওক, গোটেই জাগাই জাগাই মানে এইবিলাক কথা আমি প্ৰকাশ কৰি আছোঁ আৰু জইনিং লৈ আছোঁ।